সাহিত্য বাৰ্তালৈ স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ শ্ৰেণী। আজিৰ শ্ৰেণীৰ বিষয় ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতা। সকলো দিশৰ পৰা অদ্বিতীয় গুণসম্পন্ন ৰবীন্দ্ৰনাথ ঠাকুৰৰ নিচিনা সৃষ্টিশীল প্ৰতিভা পৃথিৱীৰ যিকোনো দেশতে কদাচিতহে পোৱা যায়। তেওঁ কবিতাৰ অৱয়ব, বিষয়বস্তু আৰু অনুভূতিত এনেধৰণৰ সূক্ষ্ম ছন্দ কৌশল আৰু অভিনৱত্ব দেখা যায় যে তেওঁ কবিতাৰ ব্যতিৰেকে আমাৰ ভাষাত এইবোৰ অজ্ঞাত হৈ ৰ'লহেঁতেন। ৰবীন্দ্ৰনাথৰ কবিতা কোনোপধ্যেই মাইকেল মধুসূদন দত্তৰ নতুন কবিতা বা বিহাৰীলাল চক্ৰৱৰ্তীৰ ৰোমান্টিক কবিতাৰ পৰিণতি বুলি ধৰিব নোৱাৰি। তেওঁৰ কবিতা সম্পূৰ্ণভাৱে নিজৰ। অৱশ্যে স্বদেশৰ মাটিয়েই তেওঁৰ সৃষ্টিৰ উৎস। ঠাকুৰৰ কবিতা যিমান ভাৰতীয় সিমানেই বঙালী আৰু বিশ্বজনীন। তেওঁ অনন্ত জীৱনৰ গভীৰতম প্ৰদেশত প্ৰৱেশ কৰিছে আৰু সৃষ্টিৰ সৰ্বশেষ উৎস আৰু সকলো ৰূপতে জীৱনৰ নিৰৱচ্ছিন্নতাৰ বৰ্ণনা তেওঁৰ কবিতাত মূৰ্ত হৈ পৰিছে। শ্ৰেষ্ঠ কবিতাৰে সাৰবস্তু বিশ্বজনীন। ঠাকুৰৰ কবিতা সেই অৰ্থতেই বিশ্বজনীন নহয়, তেওঁৰ কবিতা এইটো অৰ্থতে বিশ্বজনীন যে দেশকাল নিৰ্বিশেষে মানৱাত্মাৰ জীৱন শ্ৰুতৰ ধ্বনি তেওঁ কবিতাত তৰংগিত হৈছে। সেই সময়ত সংস্কৃতিৰ পুনৰুত্থানৰ লগত যি জাতীয় বিপ্লৱ সংঘটিত হৈছিল তাৰ প্ৰকৃত উৎস আছিল ঠাকুৰ পৰিয়াল। সেয়ে আশা কৰা মতেই ৰবীন্দ্ৰনাথৰ তৰুণ বয়সৰ ৰচনাসমূহ দেশপ্ৰেমমূলক আছিল আৰু হেমচন্দ্ৰ বেনাৰ্জীৰ কবিতাৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল। ইংলেণ্ডত থকা সময়তে ৰবীন্দ্ৰনাথৰ কবিতাত অস্পষ্টকৈ হ'লেও এক ব্যক্তিগত সুৰ শুনা গৈছিল, যিটো সুৰ গীতি কবিতাৰ প্ৰকৃত সুৰ স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰাৰ পাছত সেই ব্যক্তিগত সুৰটো তেওঁ কবিতাৰ অংগস্বৰূপ হৈ পৰা দেখা যায়। সন্ধ্যা সংগীতত ইয়াৰ অপূৰ্ণতা আৰু অস্পষ্টতা স্বত্তেও ৰবীন্দ্ৰনাথে এনে এজন কবিৰূপে দেখা দিয়ে যাক হয়তো ভালকৈ বুজিব পৰা হোৱা নাই, আৰু যি এনেধৰণৰ মৌলিক দৃষ্টিভংগী প্ৰদৰ্শন কৰিছে যে সেই কালৰ সমালোচকসকলৰ পৰিচিত কোনো কবিৰ লগতে তেওঁ সম্পৰ্ক দেখা নাযায়। ইয়াৰ বিষয়বস্তু অস্পষ্ট, জগতে তেওঁক গ্ৰহণ নকৰাৰ বাবে আৰু জগতখনেও তেওঁৰ বাবে গ্ৰহণযোগ্য নোহোৱাৰ বাবে ইয়াত ডেকা কবিয়ে মনৰ হতাশা আৰু বিৰক্তি প্ৰকাশ কৰিছে। ৰবীন্দ্ৰনাথৰ কবিতাত বৰ্ষা ৰাতিৰ বিশেষ গুৰুত্ব আছে। ছবি ও গানৰ একাধিক কবিতাত এই কথা চকুত পৰে। গমগমীয়া ভৰ দুপৰটো কবিৰ বাবে এটা গুৰুত্বপূৰ্ণ দৃশ্য আৰু এইটো এই কবিতা পুথিখনতে প্ৰথম দেখা যায়। ৰবীন্দ্ৰনাথৰ কবিতাত মৃত্যুৰ গুৰুত্বপূৰ্ণ প্ৰতীকী মূল্য অনুভৱ কৰা যায়। মৃত্যুৰ ব্যক্তিগত শোক কবিৰ মনত আধ্যাত্মিক ঐক্যৰ প্ৰতীক হৈ পৰিল আৰু সকলো ধৰণৰ কল্পনা, উপলব্ধি, সহানুভূতি আৰু ৰসোদ্ঘাটনৰ সঁচাৰ কাঠিৰূপে কাম কৰিলে কবিৰ কবিতাত। সোণাৰ তৰীৰ কবিতাবিলাকত মানৱ জীৱনৰ সৃষ্টি বৈচিত্ৰ্যৰ পৰ্যবেক্ষণ আৰু উপলব্ধি মন কৰিবলগীয়া বিশেষত্ব। সমুদ্ৰৰ প্ৰতি আৰু বসুন্ধৰাত দেখা যায় যে কবিয়ে নিজৰ আৱেগৰ মাজেদি মুহূৰ্তৰ জীৱনটো উপলব্ধি কৰিছে, যিটো জীৱন অবিৰতভাৱে অনন্ত কালৰ বাবে পিছলৈ চাই চাই সন্মুখলৈ ধাৱমান হৈছে। শোক, জ্যোৎস্না ৰাত্ৰে আৰু চিত্ৰাৰ কিছুমান কবিতাত যি প্ৰশান্তিবোধ, প্ৰাকৃতিক সৌন্দৰ্যৰ উপলব্ধি আৰু সৰল আনন্দৰ প্ৰকাশ দেখা যায়, সেয়ে এই কবিতাবোৰক বৈচিত্ৰ্যপূৰ্ণ কৰি তুলিছে। কিন্তু কবিৰ জীৱনো সকলো সময়তে শান্তি আৰু মধুৰ বিশ্ৰামেৰে পৰিপূৰ্ণ নহয়। চাৰিওফালে দেখিবলৈ পোৱা যায় মৃত্যু আৰু ক্ষয়, যন্ত্ৰণা আৰু হতাশা, দৰিদ্ৰ আৰু বেমাৰ আজাৰ, নিষ্ঠুৰতা আৰু অন্যায়। কবিয়ে অনুভৱ কৰিছে যে এই আটাইবোৰৰ মাজেদি আগবাঢ়ি যোৱাৰ সময় আহিছে আৰু তেওঁ ৰ'বলৈ সময় নাই। ৰবীন্দ্ৰনাথৰ কবিতাৰ ভাষা কেতিয়াবা অলংকাৰবহুল, কেতিয়াবা অলংকাৰশূন্য। বেলেগ বেলেগ ক্ষেত্ৰত দুই ধৰণৰ লেখা দেখা যায়। মানসীৰ কঠিন শিৰাৰ গাঁথনিত উজ্জ্বলতা, সোণাৰ তৰীত নাই আৰু তাৰ চিত্ৰাৰ যি অকোৱা পকোৱা আল্পনাৰ গঠন প্ৰণালী, সেয়া চৈতালী স্পষ্ট দিশৰ ৰেখাংকনত পৰিণত হৈছে। প্ৰেমৰ কবিতাবিলাক পখিলাৰ পাখিৰ দৰে বাৰেবৰণীয়া আৰু পাতল। অবাধ গতিৰ মুহূৰ্তবোৰেৰে গঠিত জীৱনটোৰ অসাৰতা ইবোৰত অনুভূত হয়। খেয়াত সন্নিৱিষ্ট কবিতাবোৰৰ পৰা দেখা যায় যে কবিৰ আধ্যাত্মিক চিন্তা বৈষ্ণৱ কবিসকলৰ ৰহস্যবাদিতাৰ ফালে ঢাল খাইছে।
আৰু তেওঁৰ কবিতাৰ গীতিধৰ্মিতাই সাংগীতিক মাধুৰ্য লাভ কৰিছে। গীতাঞ্জলি, গীতিমাল্য আৰু গীতালি মানসিক অভিজ্ঞতাৰে ৰচিত গ্ৰন্থ। এই তিনিওখন পুথিৰ সাধাৰণ বৈশিষ্ট্য হ'ল ইয়াৰ কবিতাবিলাকত গীত বুলিও ক'ব পাৰি আৰু এইবিলাকৰ সুৰ স্পষ্টভাৱে ভক্তিমূলক বা ৰহস্যমূলক। গীতাঞ্জলিৰ পৰা আগবাঢ়ি যোৱাৰ লগে লগে আমি দেখিবলৈ পাওঁ যে কবিতাবিলাকত ক্ৰমান্বয়ে গীতৰ ৰূপ আৰু ভাষা গ্ৰহণ কৰিছে। ৰবীন্দ্ৰনাথৰ কবিতাত গীতি কবিতা আৰু গীতৰ মাজত প্ৰায়ে কোনো নিৰ্দিষ্ট সীমাৰেখা দেখা নাযায়। অসাধাৰণ সাংগীতিক প্ৰতিভাৰ বলত কবিয়ে কেতবোৰ কঠিন কবিতাকো সংগীতলৈ অভিযোজনা কৰিছে। তথাপিও গীত আৰু কবিতাৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰিব পাৰি। গীতবিলাকত কবিৰ আৱেগিক প্ৰয়াস স্পষ্ট আৰু একান্তভাৱে প্ৰকাশ পাইছে। কবিতাবিলাকত আৱেগিক অনুপ্ৰেৰণা প্ৰশমিত আৰু অস্পষ্ট। গীতবিলাকত ভাষা সৰল, ছন্দ পাতলীয়া আৰু চিত্ৰকল্প সূক্ষ্মতৰ। ৰবীন্দ্ৰনাথৰ গীতি কবিতাই যি সূক্ষ্মতা আৰু পৰিমাৰ্জনা লাভ কৰিছে, সি ছন্দযুক্ত কথাৰ সীমা অতিক্ৰম কৰি গৈছে। সৌন্দৰ্যৰ স্ৰষ্টা হিচাপে সাহিত্য আৰু কলাৰ বিভিন্ন ক্ষেত্ৰত তেওঁৰ স্থান একক আৰু সংগীত ৰূপ, সুৰ আৰু মধুৰ স্বৰ সৃষ্টিৰ বেলিকা ৰবীন্দ্ৰনাথ অদ্বিতীয়।